ছাত্ৰ ছাত্ৰীসকল আজি মই আলোচনা কৰিম যিসকল গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 5th ছেমিষ্টাৰৰ অসমীয়া মেজৰ মাইনৰৰ ষ্টুডেণ্ট তোমালোকৰ যিখিনি পৰীক্ষা হৈ গৈছে ইতিমধ্যে সেই কুৱেশ্যনখিনি মই আজি ডিছকাছ কৰিম। প্ৰথমতে মই লৈ লৈছোঁ যিখন পেপাৰ অসমীয়া নাটক, সেই অসমীয়া নাটক পেপাৰখনৰ যিখিনি কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন 1 নম্বৰ আৰু 2 নম্বৰ সেই কুৱেশ্যনখিনি মই আজি তোমালোকৰ আগত আলোচনা কৰিম। প্ৰথমটো কুৱেশ্যন আছিলে যে অতি চমুকৈ উত্তৰ দিয়া, ইয়াতে টোটেল 8 নম্বৰ আছিল আৰু প্ৰথমটো কুৱেশ্যন আছিলে অসমৰ এটা লোক নাট্যানুষ্ঠানৰ নাম। যে লোক নাট্যানুষ্ঠান কি কি আছে, যেনে ওজাপালি, পুতলা নাচ, কুশান গান, ঢুলীয়া ভাওনা, খলীয়া ভাৱৰীয়া এইবোৰ হৈছে অসমৰ উল্লেখযোগ্য লোক নাট্যানুষ্ঠান। তাৰপিছৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি? এয়া আমি নিশ্চয় জানো, প্ৰথম অসমীয়া সামাজিক নাটক হৈছে ৰাম নৱমী আৰু এই নাটকখন ৰচনা কৰিছিলে গুণাভিৰাম বৰুৱাই। গ নম্বৰ হৈছে শংকৰদেৱৰ নাটসমূহৰ ভিতৰত কোনখন নাটকক নাট্য ধৰ্ম শ্ৰেষ্ঠ বুলি কোৱা হয়? এতিয়া শংকৰদেৱে টোটেল 6খন অংকীয়া নাটক ৰচনা কৰিছিল, যেনে পত্নী প্ৰসাদ, কেলিগোপাল, কালীয় দমন, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়। এই নাটকসমূহৰ ভিতৰত পাৰিজাত হৰণক শ্ৰেষ্ঠ বুলি কোৱা হয়, পাৰিজাত হৰণ। তাৰপিছৰ কুৱেশ্যনটো হ'ল অৰ্জুন ভঞ্জন নাটখন অন্য কি নামেৰে জনা যায়? অৰ্জুন ভঞ্জন হৈছে মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা নাটক, তেখেতৰ একমাত্ৰ নাট আৰু বাকীসমূহক জমুৰা বুলি কোৱা হয়। এই অৰ্জুন ভঞ্জন নাটকক আমি অন্য নামেৰে জনা যায়, সেয়া হৈছে দধি মথন। অৰ্জুন ভঞ্জন বা দধি মথন। তাৰপিছৰ কুৱেশ্যনটো চাওঁ আমি 9 নম্বৰ, জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি? এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই বিভিন্ন নাটক ৰচনা কৰিছে, তাৰ ভিতৰত প্ৰথম নাটকখন হৈছে শোণিত কুঁৱৰী। তাৰপিছত তেওঁ ৰচনা কৰিছে কাৰেঙৰ নিগিৰি, ৰূপালীম, নভিতা, নিমাতী কন্যা। তাৰপিছৰ প্ৰশ্নটো হ'ল শ্বেক্সপিয়াৰৰ নাটকৰ প্ৰভাৱ থকা এখন অসমীয়া নাটকৰ নাম। ইয়াৰ ভিতৰত হ'ব ৰঘুনাথ গোহাঁইবৰুৱাৰ গদাধৰ, হীৰেণ ভট্টাচাৰ্যৰ হেমলেট, গণেশ গগৈৰ শকুনিৰ প্ৰতিশোধ এই নাটকসমূহ। দ্বিতীয় নম্বৰ হৈছে অচ্যুত লহকৰে গঠন কৰা ভ্ৰাম্যমান নাট্য দলটোৰ নাম কি? সেই নাট্য দলটো হৈছে নটৰাজ থিয়েটাৰ। অচ্যুত লহকৰে গঠন কৰা ভ্ৰাম্যমান নাট্য দলটো হৈছে নটৰাজ থিয়েটাৰ। তাৰপিছত বৰ্গীয়া নম্বৰ হৈছে উৰুষা পূজা নাটকখনৰ নাট্যকাৰগৰাকীৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অৰুণ শৰ্মা হৈছে উৰুষা পূজা নাটকখনৰ ৰচক। তাৰপিছৰ কুৱেশ্যনটো হ'ল 2 নম্বৰ কুৱেশ্যন, তাতে টোটেল 12 নম্বৰ মাৰ্কছ আছে আৰু যিকোনো 6টা কৰিব লাগে। ক নম্বৰ হৈছে অংকীনাটৰ আৰম্ভণিৰ শ্লোক আৰু শেষৰ ভতিমাটোৰ নাম কি? ইয়াৰে আৰম্ভণিৰ শ্লোক হৈছে নান্দী শ্লোক আৰু শেষৰ ভতিমাটো হৈছে মুক্তিমংগল ভতিমা। তাৰপিছত ক নম্বৰ হৈছে পাৰিজাত হৰণ নাট ৰচনা কৰোঁতে শংকৰদেৱে আধাৰ গ্ৰন্থ হিচাপে লোৱা 2খন সংস্কৃত গ্ৰন্থৰ নাম। ইয়াৰ ভিতৰত আছে ভাগৱত পুৰাণ আৰু হৰিবংশ। তাৰপিছত গ নম্বৰ হৈছে নাটকৰ 2টা সংজ্ঞা প্ৰদান কৰা। নাটকৰ সংজ্ঞা তুমি নিজে প্ৰদান কৰিলে নহ'ব, এয়া যিসকল পণ্ডিত আছে তেওঁলোকে কি কি সংজ্ঞা আগবঢ়াইছে সেই সংজ্ঞাসমূহ আমি ইয়াতে লিখিব লাগিব। তাৰপিছত গ নম্বৰ হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? এই নাটকখনৰ ৰচক কোন? সত্যপ্ৰসাদ বৰুৱা আৰু তেখেতৰ সেই অনাতাঁৰ নাটকখন আছিল ধৰালৈ যিদিনা নামিব সৰগ। সত্যপ্ৰসাদ বৰুৱাৰ ধৰালৈ যিদিনা নামিব সৰগ এইখন হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাট আৰু নাটকখনৰ ৰচক হৈছে সত্যপ্ৰসাদ বৰুৱা। 9 নম্বৰ হৈছে লোকনাট্যৰ উপাদান সম্বলিত 2খন অসমীয়া নাটকৰ নাম। বায়নৰ খোল সেইটো আছিলে সত্যেন্দ্ৰ বৰদলৈ। তাৰপিছত অজ্ঞা নাটকসমূহ ইয়াত সোমাব। পাৰিজাত হৰণ নাটত নাৰদে পাৰিজাত ফুলপাহ কাক দিছিল আৰু সেই ফুলপাহ গ্ৰহণ কৰি তেওঁক কাক পিন্ধাই দিছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব যে পাৰিজাত হৰণ নাটত নাৰদে পাৰিজাত ফুলপাহ কৃষ্ণক দিছিল আৰু সেই ফুলপাহ গ্ৰহণ কৰি তেওঁক কাক পিন্ধাই দিছিল? এয়া হ'ব ৰুক্মিণী। কৃষ্ণই ৰুক্মিণীক
ৰুক্মিণীক পিন্ধাই দিছিল তাৰ পিছৰ কোৱেশ্যনটো হ'ল দ্বিতীয় নম্বৰ পিম্পৰা গুচোৱা যমুৰাখনৰ দুটা মুখ্য চৰিত্ৰৰ নাম লিখা ইয়াতে হ'ব কৃষ্ণ তাৰপিছত বৰ্গীয়া জনমৰ জন্মযাত্ৰা নাটকখনৰ আৰম্ভণিতে দৈত্য দানৱৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ কোনে কাৰ ওচৰত প্ৰাৰ্থনা কৰিছিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব বসুমতীয়ে ব্ৰহ্মাৰ ওচৰত তেওঁ প্ৰাৰ্থনা জনাইছিল তাৰপিছত নম্বৰ ৰামনৱমী নাটখন ৰচনা আৰু প্ৰকাশৰ চন দুটা লিখা এতিয়া ৰামনৱমী নাটকখন কোনে ৰচনা কৰিছিল গুণাভিৰাম বৰুৱা আৰু গুণাভিৰাম বৰুৱা প্ৰথমতে ৰচনা কৰে তাৰপিছত প্ৰকাশ কৰিছিল ৰচনাৰ কাল আছিল 1857 আৰু এয়া প্ৰকাশ পাইছিল 1867 নম্বৰ আহাৰ নাটকখনত শৱদেহটো ক'ৰ পৰা চুৰি কৰি আনি ক'ত লুকাই ৰাখিছিল ইয়াৰে সঠিক উত্তৰ এতিয়ালৈকে লাভ কৰিব পৰা নাই যদিহে তোমালোকে জানা তেন্তে কমেন্ট বক্সত জনাবা 3 নম্বৰ কোৱেশ্যনটো চমুটুকা লিখা যিকোনো চাৰিটা কৰিব লাগে 20 নম্বৰ মাৰ্কছ নম্বৰ অংকীয়া বৈশিষ্ট্য অসমৰ যিকোনো এটা লোকনাট্য অনুষ্ঠান তোমালোকে যদি লিখিছা ওজাপালি পুতলা নাচ কোখান গান ঢুলীয়া ভাওনা খুলীয়া ভাওৰীয়া এইবোৰৰ ভিতৰত যদি লিখিছা তেন্তে ঠিকে আছে নম্বৰ বাটৰ নাট পাৰিজাত শৰণ নাটৰ নাৰদ চৰিত্ৰ মাধৱদেৱৰ নাট্য প্ৰতিভা প্ৰথম ছবি হৈছে কাৰেঙৰ লিগিৰি নাটৰ সুন্দৰ চৰিত্ৰ দ্বিতীয় নম্বৰ হৈছে অৰুণ শৰ্মাৰ নাটকত আধুনিকতা বৰ্গীয়া নম্বৰ হৈছে হনুমান সাগৰ বান্ধা চাউত লোক উপাদান তাৰপিছৰ শেষৰ প্ৰশ্নটো আছিল 20 নম্বৰৰ কাৰণে 4 নম্বৰ যিকোনো দুটা প্ৰশ্ন কৰিব লাগে ইয়াৰে ভিতৰত আছিল নম্বৰ উত্তৰ স্বাধীনতা যুগৰ অসমীয়া নাটকৰ বিষয়ে এটি নিবন্ধ যুগুত কৰা নম্বৰ হৈছে ৰামনৱমী নাটখনৰ মাজেৰে সমসাময়িক কালৰ অসমীয়া সমাজত থকা অন্ধবিশ্বাস অজ্ঞানতা শিক্ষাৰ অনগ্ৰহৰতা আদিৰ চিত্ৰ কিদৰে চিত্ৰিত হৈছে নম্বৰ আছিলে যমুৰা হিচাপে পিম্পৰা গোচৰ এটি আলোচনা আগবঢ়োৱা নম্বৰ আহাৰ নাটকখনত এবষ্ট্ৰাক্ট নাটকৰ বৈশিষ্ট্য কিদৰে ৰক্ষিত হৈছে আলোচনা কৰা নম্বৰ হৈছে হনুমান সাগৰ বান্ধা চাও নাটকখনত যৌতুক বিৰোধী বাৰ্তা কিদৰে ফুটি উঠিছে আলোচনা কৰা এইখিনি কোৱেশ্যন আছিল আৰু তোমালোকক মই শৰ্ট কোৱেশ্যনখিনি ডিছকাছ কৰিলোঁ আৰু কিছুমান কোৱেশ্যন মই এনচাৰ এতিয়ালৈকে লাভ কৰিব পৰা নাই যদিহে তোমালোকে জানা তেন্তে কমেণ্ট বক্সত সেইখিনি জনাবা